এইখিনি কঁঠাল গুটি হয়। কঁঠাল গুটিখিনি মই এতিয়া ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম। গুচাই পেলাই মই অকণ সিজাই ল'ম। 2-3টা হুইচেল দি ল'ম। দি পেলাই মই মাছৰ সৈতে আঞ্জা বনাম। আপোনালোকে চাই থাকিবচোন। কঁঠাল গুটিখিনি এতিয়া মই ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ আৰু লৈ পেলাই মই এতিয়া ভালকৈ ধুলোঁ আৰু ধুই পেলাই মই এতিয়া 2টা বা 3টা হুইচেল মাৰিম। দেখিছেনে এতিয়া কিমান ধুনীয়াকৈ মই সুন্দৰকৈ বাকলি গুচালোঁ আৰু লগত দিম এইটো নেমু দি টেঙা আঞ্জা বনাম। এতিয়া মই গুচাই থোৱা কঁঠাল গুটিখিনি মই প্ৰেছাৰত দি 2টা হুইচেল মাৰি ল'ম। অলপ জোখত পানী অলপ দি লওঁ। অলপ নিমখ দিম। এতিয়া মই গেছত বহাই দিলোঁ। কঁঠাল গুটিখিনি ধুনীয়াকৈ সিজিব। 2টা বা 3টা মই হুইচেল মাৰিম। এতিয়া মাছখিনিত মই ফ্ৰাই কৰিবৰ কাৰণে এতিয়া অলপ নিমখ দি সানি ল'ম। অলপ ৰং গুড়া দিছোঁ। এতিয়া ধুনীয়াকৈ গোটেইখিনি মিক্স কৰি পেলাই সানি ল'ম। এতিয়া মাছখিনি ফ্ৰাই কৰিম। কেৰাহীটো গৰম হ'ল, অলপ তেল দি দিওঁ। তেলটো অকণমান গৰম হ'ল। তেলটো গৰম হ'ল, এতিয়া মাছখিনি মই ফ্ৰাই কৰি দিম। এতিয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই তেলখিনি গৰম হ'ল, পাঁচফোৰণ অলপ দিওঁ। লগত শুকান জলকীয়া 2টা দিছোঁ আৰু 3-4টামান কেঁচা জলকীয়া দি দিছোঁ। বহুত ভাল লাগে কঁঠাল গুটি মাছ দি আঞ্জা বনালে, বহুত ভাল লাগে। মই বহুত ভাল পাওঁ। আপোনালোকে যদি কঁঠাল গুটি মাছৰ আঞ্জা বনোৱাত যদি আপোনালোকে ভাল পায়, আপোনালোকেও ঘৰত বনাই খাবচোন। বহুত ভাল লাগে, বহুত ভাল লাগে। মানে গৰম দিনতো আৰু আপোনাৰ টেঙা দি বনালে আঞ্জাটো বহুত ভাল লাগে। ভাল পালে আপোনালোকে লাইক কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া অকণমান মই এইখিনি হেৰি কৰি লওঁ। এইখিনি এতিয়া ভজা হৈ গ'ল। অকণ ৰং গুড়াও দি দিছোঁ তেলতে।
এতিয়া মই সিজাই থোৱা কঁঠাল গুটিখিনি ইয়াত এটা ভাল লৰাই দিম এতিয়া বৰ্তমান। এতিয়া মই মাছখিনি উতল আহিলে দি দিলোঁ। এতিয়া মোৰ কঁঠাল গুটি দি মাছ বনোৱা আঞ্জা কমপ্লিট হৈ গ'ল। বনোৱা হৈ গ'ল। আজিলৈ আহোঁ।